তৰা জুমি জুমি চাই উধব বন্ধু। গুড মৰ্ণিং এভৰিৱান। বৰ্তমান এতিয়া প্ৰায় 6টা বাজিছে আৰু এতিয়া পুৰা গাঁও ফালে এইফালে ওলাই আহিছোঁ। তো এইফালে চাওক পৰিৱেশটো গাঁৱৰ, এইফালে পুৰা খেতি কৰিব, সৰিয়হ খেতি কৰিব এইফালে। তো আমি এতিয়া বৰ্তমান এখন বিল চাব আহি আছোঁ। মধুপুৰীৰ মোৰা বহুত ডাঙৰ, ৰাতিপুৱা পৰিৱেশটো বহুত ধুনীয়া হয় ইয়াত। ইয়াত গাঁৱৰ মানুহে মাছ মাৰে। বিহুৰ ওচৰত গোটেই গাঁও মিলি মানে ইয়াতে গোটেই পৰা মাছ মাৰে। আৰু এইফালে আছে আপোনাৰ এইফালে টুনি জাল, ইয়াত জাল বায়। কপিলি ফালে যাম এতিয়া, কপিলি পাৰ্কত। মধুপুৰীৰ মোৰা আৰু সেইফালে পুৰা জাল বাই আছে। ৱাও। আৰু এতিয়া আমি গৈ আছোঁ নদীৰ ফালে, কপিলি পাৰত। আৰু মানে ৰাতিপুৱা পৰিৱেশটো বহুত ধুনীয়া হৈ থাকে একদম। এইফালে চাওক চৰাই মাত, গেটখন চাওক পুৰা ধুনীয়াকৈ সজাই থৈছে। মানুহৰ বাৰীয়ে এইখন কি, এইখন বেলেগ গাঁও নি? একেই গাঁও নি? এইখন হৈছে মেধি গাঁও আৰু আমি য'ত আছোঁ সেইখন হৈছে দেউৰী গাঁও, নগাঁও কামপুৰত আছে। আৰু এতিয়া বৰ্তমান কপিলি পাৰত গৈ আছোঁ। আৰু এইফালে চাওক মানুহৰ ঘৰ। এতিয়া ৰাস্তাত পাই গ'লোহি। বগৰী, এইবোৰ কি হয়? চেগুন গছ, বহুত মূল্যৱান কাঠ হয় এইবোৰ। এইবোৰ চেগুন খেতি কৰিছে নে কিনো? আৰু এতিয়া আমি আহি এতিয়া মথাউৰিত উঠিছোঁহি। আৰু মথাউৰিত ইটো পাৰে আছে কপিলিখন। তো বলক পৰিৱেশটো চাওক। এইটো এতিয়া মথাউৰিত উঠিলোঁ আৰু সেইফালে আছে কপিলিখন। এইটো হৈছে মথাউৰি। আৰু বৰ্তমান ইটো পাৰে কি গাঁও এখন? চাংচুকি। চাংচুকি কি চকী? ঠেং নাই, চাংচুকি। কপিলি পাৰ পাই গ'লোহি। চাওক কপিলিখন আচলতে ওলাইছে পানীমূৰ পৰা, পানীমূৰ ডিমা হাছাও হাফলঙৰ।
তাৰ পৰা বৈ আহিছে আমাৰ ইয়ালৈ কপিলিখন। তো প্ৰায় আজি কেইমাহমানৰ আগত বানপানী হৈ গৈছে বহুত ডাঙৰকৈ ইয়াত। মেধি গাঁও আৰু এইফালে দেউৰী গাঁও পূৰা ডুবি গৈছিলে। প্ৰায় 18 বছৰ পিছত 2004 চনতে হৈছিলে তেতিয়া বানপানী, আৰু এতিয়া কেইমাহমানৰ আগত হৈ গৈছে বানপানী 18 বছৰৰ পিছত। ভাবক কিমান বছৰ পিছত বানপানী হৈ গৈছে। তো কি কাৰণে হৈছে নাজানিম। এইফালে আছে কপিলি আৰু ইটো চাইডে এখন নদী আছে, সেইখন নাম কি নাজানো। সেইফালৰ পৰাও মানে গাঁৱৰ মানুহখিনিয়ে কৈছে কিছুমানে সেইখন বেছিকৈ বাঢ়িলে বানপানী হৈ যায় বুলি কৈছে। তো 18 বছৰ পিছত মানে বানপানী হৈছে এইকেইখন গাঁৱত কপিলি পাৰত। তো বানপানী হৈছিলে ন ইয়াত? বানপানী হৈছিলে ইয়াত? অঁ 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 ক'ত আছিলে বানপানী হওঁতে? ক'ত আছিলে? হওঁতে ক'ত আছিলে? ইয়াতে আছিলে। তেনেকৈ হেৰি বানপানী হোৱা নাই, আমি পাইছিলোঁ, তোমালোকে নাপাবা। আমি যিটো বানপানী পাইছিলোঁ ইমানি মানুহ ল'ৰা ছোৱালী পিঠিত বান্ধি লৈ এনেকৈ দাঙি দেখুৱাই আছে, নি আছে ঘৰলৈ নি আছে। এইফালে যাওক দেই। তো বানপানী এইফালে পূৰা হৈ গৈছিলে এইটো চাইডে। গাঁৱৰ নদী কাষত থাকিলে এনেকুৱা হ'বই আৰু, প্ৰকৃতিৰ নিয়ম। চ' আমি এতিয়া বৰ্তমান এইফালে মছাৰিফালে গৈ আছোঁ, এইফালে চিধা আৰু এইবোৰ কেইবছৰমানৰ পিছত হয়তো আৰু বহল হৈ যাব কপিলিখন গৰাখহনীয়াত। দূৰণিৰে থুপি তৰা জুমি চাই বুকুৰে গোপন বেথা কোনেও দেখা নাই। ৰিঙা লাগে ৰিঙা লাগে কিয় যে আজি जाके देना सागर को जाके संदेशा सुहावने सपने लेके मुझे पालिया सुहावने सपने लेके मुझे पालिया। কি বুলি কয় এইটো? কপালা ফুটা নেকি? জেতেলি পকা নহয়, এইটো কি বস্তু? কপালত ফুটোৱা বোলে। এক্সট্ৰা এটা নাম আছে, সেইটো কি নাজানো আৰু, আপোনালোকে কমেণ্টত ক'ব কি হয়। আমি এইফালে এতিয়া হাবিয়ে গৈ ঘৰ ওলামগে। চাওক জংঘল, ইয়াত ভূত ওলাই নেকি? ভূত ওলাই বান্দৰটো কমন আৰু চবতে থাকে। চাওক না বাহনী
আৰু পুৰা ঘন বাহনী এখন কৈলাশে ডম্বৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব। ত' মৰ্ণিং আমি অলপমান ওলাই আহিছিলোঁ এইফালে গাঁও ফালে, কপিলি পাৰত গ'লোঁ, বিলখন চালোঁ বছ আৰু তেনেকৈ আৰু। ত' এতিয়া ঘৰলৈ গৈ আছোঁ।